সৌদি আৰবৰ এটা হত্যাকাণ্ডই কঁপাই তুলিছে ছ'চিয়েল মিডিয়া। এজন যুৱকক হত্যা কৰিলে হাজাৰ হাজাৰ মানুহৰ সন্মুখত। আনকি যুৱকজনৰ মাতৃৰ সন্মুখতে হত্যা কৰিলে যুৱকজনক। এই যুৱকজনৰ নাম মহম্মদ বিন মুৰছেল। এই ঘটনা সংঘটিত হৈছে ছৌদি আৰবৰ নাজৰন চহৰত। মহম্মদ বিন মুৰছেলে নিজৰ খুৰাৰ ল'ৰা মহম্মদ বিন আব্দুল্লাহক কিবা কাৰণত হত্যা কৰিছিল। মহম্মদ বিন মুৰছেলক এবছৰৰ কাৰাদণ্ড দিয়াৰ পিছত হত্যাৰ ঘোষণা কৰে ছৌদি আৰবৰ ন্যায়ালয়ে। ছৌদি আৰবৰ আইন কানুন হত্যাৰ পৰিৱৰ্তে হত্যাৰ ঘোষণা কৰে। কিন্তু ছৌদি আৰবৰ আইনমতে জনা যায় যাক হত্যা কৰিছিল আৰু ভুক্তভোগীৰ পৰিয়ালে যদি ক্ষমা কৰি দিয়ে তেন্তে মৃত্যুৰ পৰা বাচিব পাৰে হত্যাকাৰী। মহম্মদ বিন মুৰছেলক বচাবলৈ হাজাৰ হাজাৰ মানুহে কাতৰ অনুৰোধ কৰে ভুক্তভোগীৰ পৰিয়ালক। আনকি যিমান ধন সম্পত্তি লাগে সকলো দিবলৈ সাজু আছিল ছৌদি আৰবৰ হাজাৰ হাজাৰ লোকে। কিন্তু একো ফল নাপালে। মুৰছেলৰ খুৰাৰ পৰিয়ালে ক্ষমা নকৰে তেওঁক। উপায়হীন হৈ হাজাৰ হাজাৰ লোকৰ লগতে মাতৃৰ সন্মুখতে হত্যা কৰিলে মুৰছেলক। এই ঘটনা সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈ পৰিছে।